নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আপোনালোক সকলোকে মই অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 5 জুন তাৰিখ, সমগ্ৰ পৃথিৱীয়ে এই দিনটোতে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি আহিছে। আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিলোঁ, নাজানো কিমান কি আপোনালোকক দেখাব পাৰিম, তথাপিও চেষ্টা কৰিম আজি দিনটোনো কেনেকৈ পাৰ কৰোঁ আপোনালোকৰ আগত দেখাম বুলি ভাবিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাই থাকিব শেষলৈকে ভিডিঅ'টো। আচলতে বিশ্ব পৰিৱেশ দিৱস বুলিয়ে যে গছপুলি ৰুব লাগে তেনেকুৱা কোনো কথা নহয়। আমি যেতিয়াই পাৰোঁ তেতিয়াই গছপুলি ৰুব লাগে। গোলকীয় উষ্ণতা হ্ৰাস কৰিবলৈ আমাৰ গছপুলি ৰোৱাটো খুবেই প্ৰয়োজন। আমাৰ যেতিয়া সুবিধা হয়, আমাৰ চাৰিওফালে চৌদিশে বা ঘৰৰ চৌহদতে হওক, ৰাস্তাই ঘাটে হওক, য'তে হ'লেও আমি গছপুলি ৰোপণ কৰিব পাৰোঁ নিজৰ সুবিধা অনুযায়ী। আৰু আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোকে মোৰ ফালৰ পৰা মানে আমাৰ পৰিয়ালৰ তৰফৰ ফালৰ পৰা আপোনালোক সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ শুভকামনা জনালোঁ। আৰু এটা সুস্থ পৰিৱেশত, সেউজীয়া পৰিৱেশত মনবোৰো সেউজীয়া হৈ যায়, নহয় জানো? সেউজীয়া হৈ থাকিবলৈ হ'লে আমাৰ পৃথিৱীখন সেউজীয়া হৈ থাকিলেহে আমাৰ মনবোৰ আচলতে সেউজীয়া হৈ থাকিব। আৰু এতিয়া চাই থাকিব কিমান কি দেখাব পাৰোঁ, ভিডিঅ'টো শেষলৈকে আৰম্ভ কৰি দিছোঁ। আৰু এতিয়া এগছি বন্তি প্ৰজ্বলনেৰে আজিৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে। আজি কাৰ্যসূচী শুভাৰম্ভ কৰিছে ৰেশম বিভাগৰ এগৰাকী ব্যক্তিয়ে। বিশিষ্ট ব্যক্তিসকলে তেওঁলোকৰ মন্তব্য আগবঢ়াইছিল আমাৰ মাজত, তাৰে কেইখনমান ফটো সাঁচি ৰাখিলোঁ। ডিব্ৰুগড় টাউন ৰেশম চক্ৰৰ বিষয়ববীয়াসকলৰ সহায়ত এটি নুনী পুলি বৃক্ষৰোপণ হিচাপে ৰোপণ কৰা হ'ল। আমি যিহেতু চেৰিকালচাৰৰ লগত জড়িত, সেইকাৰণে আমি বৃক্ষৰোপণ হিচাপে নুনী পুলিকে ৰোপণ কৰিলোঁ। এইটো এটা আধুনিক ইলেক্ট্ৰনিক যঁতৰ হয়, সৰস্বতী এৰী সূতা কটা যঁতৰ ইয়াৰ নাম, আৰু ইংলিছত সৰস্বতী এৰী স্পিনিং মেচিন। এই মেচিনটো আজিৰ পৰা 2 বছৰ আগতে সতীশ চৌধুৰী নামৰ এজন ব্যক্তিয়ে উদ্ভাৱন কৰিছিল। তেওঁৰ ঘৰ পলাশবাৰীত। তেওঁ এই মেচিনটোৰ নাম সৰস্বতী ৰাখিছে কাৰণ তেওঁৰ মাকৰ নাম সৰস্বতী, সেই মাকৰ নামেৰে তেওঁ যঁতৰটোৰ নাম ৰাখিছে। এক অভিনৱ প্ৰচেষ্টাৰে তেওঁ আজিৰ যুগত এৰী সূতাৰ চাহিদা কিমান, আৰু আমাৰ থলুৱা শিপিনীসকলে হাতেৰেনো কিমান সূতা কাটিব, তাকে ইমান ধুনীয়াকৈ সঁচাকৈ তেওঁৰ প্ৰচেষ্টা শলাগিবলগীয়া। আৰু এই যঁতৰটোৰ বিশেষ সুবিধা হৈছে এই যঁতৰটো একেবাৰে সাধাৰণ, মানে সৰু, আৰু ইয়াত হাতেৰে চলাব পাৰি, ভৰিৰ প্ৰয়োজন নহয়। বহি লৈ ধুনীয়াকৈ এদিনত এই যঁতৰটোত আপুনি মানুহে 150 গ্ৰামৰ পৰা 250 গ্ৰামলৈকে সূতা কাটিব পাৰে। আৰু ইয়াত ইলেক্ট্ৰনিক কাৰেণ্টৰ ব্যৱস্থা, লগতে কাৰেণ্ট নাথাকিলে বেটেৰী আছে। সূতাডাল সংযোগ কৰি লৈ কাৰেণ্টৰ লগত প্ৰথমতে কানেক্ট কৰি তাৰপাছতে এনেকৈ সূতাডাল লগাই, আৰু এই সূতা যোনডোখৰত পাক খাইছে, মেৰ খোৱাডোখৰক ববিন বুলি কয়, এইটো এনেকৈ উলিয়াব পাৰি। এই যঁতৰটোৰ আৰু এটা সুবিধা হৈছে ইয়াত আমি নিজৰ জোখমতে সূতা কাটিব পাৰোঁ। শকতকৈ কাটি আমি শ্বল, স্কাৰ্ফ এনেকৈ বব পাৰোঁ, আৰু আজিকালি মিহিকৈ কাটিও এৰী সূতাৰ মেখেলা চাদৰ, পৰ্দা আদি সকলো এইবিলাক বিদেশত বহুত চাহিদা। এনেকৈ আমি আগবাঢ়িব পাৰোঁ। এই মেচিনটোৰ দ্বাৰা বহুত মানুহ উপকৃত হ'ব বুলি মই ভাবিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব। এই আধুনিক যঁতৰটোৰ দাম হৈছে 5,000 টকা, আৰু ইয়াৰ ওজন হৈছে 2 কেজি 595 গ্ৰাম। কম জেগাতে এই যঁতৰটোত কাম কৰিব পৰা যায়। আজিৰ দিনটো এনেকৈ ব্যস্ত থাকিলোঁ, খুব বেছি ভাল লাগিল। এই চেগতে মই আমাৰ ৰেশম প্ৰদৰ্শক শ্ৰীযুত ৰঞ্জন গগৈদেৱক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ আহি ইমান ধুনীয়াকৈ এতিয়া আমাক মেচিন দেখাই যথেষ্ট উপকৃত কৰিলে। আমি বহুতো নজনা কথা জানিব পাৰিলোঁ এই মেচিনটোৰ যোগেদি। আৰু এই মেচিনটোৰ বিষয়ে এটা কথা ক'ব লগা আছিল যে এই মেচিনটো যেতিয়া সতীশ চৌধুৰীয়ে উদ্ভাৱন কৰিছিল তেতিয়া তেখেতৰ সময় লাগিছিল, প্ৰায় 3 মাহ সময় লাগিছিল বুলি গম পোৱা গৈছে। আৰু এই চেগতে তেখেতলৈও, সতীশ চৌধুৰীলৈও বহুত
ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে আমাক তেখেতৰ অভিনৱ প্ৰচেষ্টাৰে এটি ইমান আধুনিক সাধাৰণকৈ বনোৱা একেবাৰে পাতল একেবাৰে আমাৰ কম জেগাত থ'ব পৰা এটি মেচিন উপহাৰ দিছে। তেখেতৰ প্ৰচেষ্টা সঁচাই শলাগিবলগীয়া। খুব বেছি ভাল লাগিল তেখেতৰ কথা জানিব পাৰি। এই মেচিনটোৰ যোগেদি বহুত মানুহ উপকৃত হ'ব। তেখেতৰ অভিনৱ প্ৰচেষ্টা সঁচাই শলাগিবলগীয়া। আৰু শেষত আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিমান কি শিকিব পাৰিলে নাজানো, কিন্তু মই বহুত বেছি উপকৃত হৈছোঁ। এই ভিডিঅ'টো আমাৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত আৰু আমি এই কৃষ্টি সংস্কৃতিৰ লগত জড়িত হৈ আছোঁ কাৰণেই আচলতে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আজি এনেকৈ এটা আধুনিক যঁতৰ ওলাইছে, আগৰ যঁতৰ আমাৰ মাজৰ পৰা হেৰাই যাব। তাৰে প্ৰচেষ্টাত কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ স্বাৰ্থত আমাৰ পৃথিৱীখন সেউজ হৈ থকাৰ স্বাৰ্থত এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিছোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ লখিমী ৰেচম গোটৰ সকলো সদস্যাই তেখেতলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে আমাক এটি গছপুলি নুনী পুলি আমাক উপহাৰ হিচাপে দিছিল আৰু তাৰে কেইখনমান ফটো আপোনালোকলৈ আগবঢ়াই আজি ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ। লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষ কৰাৰ আগত এটা কথা ক'বলৈ থাকি গৈছিলে। এইখিনিতে আমাৰ গোটেই অনুষ্ঠানটোৰ গুৰি ধৰোঁতা স্বৰ্ণলীম শইকীয়া বাইদেউলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ সহায়ত সকলো আজি কাৰ্যসূচী সমাপ্ত কৰা হ'ল। ধন্যবাদ বাইদেউ।